প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল। গতিকে প্ৰিপাৰেশ্যন অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলোঁ। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকৈ তাক মোকাবিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা পানীৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালোঁ। আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকৈ কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকৈ পালন কৰিম, বিভিন্ন বিভাগৰ ৰিভিউ ল'লোঁ। তেওঁলোকৰ আজিৰ তাৰিখত ষ্টেটাছবিলাক মোক জনালে, কি কি অসুবিধা সুবিধা আছে এইখিনি জনালে। আৰু কিছুমান ডাইৰেকশ্যন মই স্পষ্টভাৱে দিছোঁ যে প্ৰতিটো অফিচত, কাৰ্যালয়ত, বিশেষকৈ যিবিলাক পাব্লিক ৰিলেটেড কাৰ্যালয়, চাৰ্কুল অফিচ, BDO অফিচ, থানা, পঞ্চায়ত অফিচ, এইবিলাকত যাতে অহা ৰাইজে কোনো কাৰণতে কোনো অসুবিধা নাপায়, ৰাইজৰ খুব সহজভাৱে নিজৰ প্ৰব্লেমবিলাক ছল্ভ কৰাৰ সুবিধা হয়, বা তেওঁলোক আহিলে ক'তো